बिटिआर ओनसोलनि एलपि आरो एमइ भेन्सार फरायसालिनि फोरोंगिरिफोरा चिरां जिल्लानि सदर टाउन काजलगाव धर्नानि हाबाफारि लायो। बिटिआर गोरोबथानि 6.3 नं दफाखौ फैगौ आसाम बिधानसभा जथुम्मानि गेजेरजों मावफुंनानै थांनाय 2006 मायथाइनि सिगां गायसनजानाय बिटिआर हालामनि एलपि आरो एमइ फरायसालिफोरखौ सोरखारि खालामनायजों लोगोसे बेवहाय फोरोंबोनाय फोरोंगिरिफोरनो थाबैनो थिसनथाइ बिलाइ होनांगौनि दाबिजों 2 घन्टा धर्नानि हाबाफारि लायो। धर्नानि गेजेरजों भेन्सार फरायसालिनि फरायसा फरायसालिफोरनो साइकेल, फरायसालि बेग, इउनिफर्म बायदिफोरखौ सोरखारा होनायनि राहाखौ खालामनानै होनांगौ होननानैबो दाबि खालामो। धर्ना होनाय समाव भेन्सार फरायसालिनि माखासे फोरोंगिरिफोरा हिमन्त बिश्व शर्मा हुसियार, प्रमद बर' हुसियार, सोलोंथाइ मन्थ्रि खामानि गैया बायदि बायदि स्लगानजों चिरां जिल्ला बेंगिरिनि लांगोनाखौ गोमसार होयो। गुबुन फारसेथिं धर्ना होनाय फोरोंगिरिफोरा बिथांमोननि दाबिखौ थाबै मावफुंनानै होआब्ला गोख्रों सोमावसारनाय हाबाफारि लागोन होनना बुंनायजों लोगोसे बे सोमावसारनायाव माबाफोर जाथाय जायोब्ला सोरखारानो दायनिगिरि जागोन होनना दुखुयै खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। मुख्यमंत्री বা বিটিআর প্রধান প্রণব বড়া ডাঙরিয়া শিক্ষামন্ত্রী অসমক আমি জনাই দেব বিচাৰিছো আমাৰ বিদ্যালয়ত কাম কৰা ৰান্ধনীসকলক আপোনালোকে দৰমহা দি আছে, হয়াৰে আমি শিক্ষাদান কৰা শিক্ষকসকলৰ দৰমহাৰ পৰা বঞ্চিত হৈ আছো। আমি জনমানসত আমি হেয় প্ৰতিপন্ন হৈ আছো। আমাক ৰাইজৰ চকুত আমি একদম মুখ দেখাব নোৱাৰা হৈছো যে আমাৰ স্কুলবিলাক ভুৱা নেকি। শিক্ষা ডিপাৰ্টমেণ্টে আমাক অপেনিং পাৰ্মিশ্যন দিছে, পোষ্ট এপ্ৰুভেল দিছে, আমাক ৰিকগনিশ্যন দিছে, আমাৰ ডাইচ কোড দিছে, মিড ডে মিল দি আছে, কিন্তু আমাৰ শিক্ষকবিলাকক কিয় বঞ্চিত কৰি আছে। গতিকে আমি আজি এই মিডিয়াৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছো, যিখন বিদ্যালয়ৰ ৰান্ধনীয়ে দৰমহা পাই আছে, যিবোৰ বিদ্যালয়ে 4বাৰকৈ এফআই পাইছে, যিবোৰ বিদ্যালয়ৰ ডাইচ কোড আছে, যিবোৰ বিদ্যালয় শিক্ষা বিভাগৰ অনুমতি লৈহে স্থাপিত হৈছে, সৰ্বস্তৰৰ বিদ্যালয়সমূহক সমূহ কৰ্মচাৰীক পদ প্ৰাদেশিকৰণ কৰিব লাগে অতি শীঘ্ৰে। কাৰণ নিউ এডুকেশ্যন পলিচি আৰম্ভ হ'লে আমাৰ বৰ্তমানৰ শিক্ষক যিখিনি অৰ্হতা আৰু ডিপ্ল'মা আছে এইবিলাক নাইকিয়া হ'ব। আমি নতুনকৈ আৰু ডিপ্ল'মা লোৱাৰ আমাৰ বয়স নাই, আমাৰ মানসিকতাও নাই, আমাৰ ধৈৰ্যও নাই। গতিকে আমাক আগুৱা ভাৰি যাতে আৰু আমাক ভয়ানক বিপদৰ ফালে যাতে ঠেলি নিদিয়ে। গতিকে আজিৰ জৰিয়তে আমি সকীয়াই দিছোঁ, আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে কৰক। এই নৱেম্বৰ মাহৰ ভিতৰত নহ'লে নৱেম্বৰ মাহ পাৰ হ'লে আমি তীব্ৰতৰ অৰ্থনৈতিক অৱৰোধৰ নিচিনা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। তাৰ কাৰণে যি পৰিস্থিতিৰ সৃষ্টি হ'ব, অসম চৰকাৰৰ চৰকাৰে ইয়াৰ কাৰণে দায়ী থাকিব। আমি সকীয়াই দিছোঁ। ধন্যবাদ। চিৰাং জিলাত ফ্ৰেণ্ডশ্বিপ ভৱন প্ৰাংগণত আমি ধৰ্ণা কাৰ্যসূচীৰ যিটো প্ৰগ্ৰাম কৰিছোঁ, ইয়াত সাংবাদিক বন্ধুসকলক আমাৰ ইয়াত অহাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইয়াৰ পৰা সকীয়াই দিব খুজিছোঁ, বিটিআৰ চৰকাৰ, অসম চৰকাৰ, আপোনালোকে যিবিলাক ভুৱা প্ৰতিশ্ৰুতি দিছিল, এই ভুৱা প্ৰতিশ্ৰুতিত আজি কাৰণ ভুৱা প্ৰতিশ্ৰুতি ক'ব লাগিব, কাৰণ আজিলৈকে আমাৰ দীৰ্ঘদিনীয়া সমস্যাটো আমাৰ পূৰণ নকৰিলে, আমাৰ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ নকৰিলে, আমাৰ স্কুলৰ সা সুবিধাবিলাক যেনেকৈ কণ কণ ল'ৰা ছোৱালীৰ বেগ, ইউনিফৰ্ম আৰু চাইকেল, এম ই স্কুলৰ ক্ষেত্ৰত চাইকেল, এইবিলাক আপোনালোকে আমাক বঞ্চিত কৰি আছে। সেইবিলাকো দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে এই নৱেম্বৰ মাহত এপইণ্টমেণ্টটো আপোনালোকে অতি শীঘ্ৰে দিয়ক, আৰু নহ'লে ডিচেম্বৰৰ 1 তাৰিখৰ পৰা লাগাতাৰ আন্দোলন কৰিম, এইটো আমি সিদ্ধান্ত লৈছোঁ। গতিকে ইয়াত এই আন্দোলনত আপোনালোকে কাণসাৰ নিদিয়ে তেতিয়াহ'লে আমি ৰেল অৱৰোধ কৰিম আৰু নেশ্যনেল হাইৱে আমি অৱৰোধ কৰিম, আৰু সদৌ বিটিআৰ LP UP টিচাৰ এছ'চিয়েশ্যনৰ উদ্যোগত আমি গোটেই BTC বন্ধ দি পেলাই 36 ঘণ্টা বন্ধ দিয়াৰ কাৰণে আহ্বান কৰিম। ইয়াত কিন্তু যদি কিবা অপ্ৰীতিকৰ ঘটনা হয়, গতিকে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ দায়ী হ'ব। তাৰ কাৰণে শিক্ষকসকলে কোনো দায়ী নহ'ব। সেইটো আপোনালোকে জানি আপোনালোকক সকীয়াই দিছোঁ। আপোনালোকে ভোটৰ সময়ত আবুৱা ভাৰি আমাক ভোট আমাৰ পৰা ভোট লৈ পেলাই আপোনালোকে ৰাজত্ব কৰি আছে। আপোনালোকে আমাক চিনি নাপায়। এতিয়া আমাৰ জীৱন ইতিমধ্যে আমাৰ বহুত শিক্ষক ছুইচাইড হৈ ফাঁচি লগায় আৰু বিনা বেতনত চাকৰি কৰি পেলাই তেওঁলোকে ডাঙৰ ডাঙৰ বেমাৰ হৈ পেলাই তেওঁলোকে ঢুকাল। আৰু কিছুমান শিক্ষক বাইদেউসকলে একদম ৰিটায়াৰ হৈ গ'ল। এই 15 দিনমান আগত আৰু এজন আমাৰ এই জিলাত ৰিটায়াৰ হৈ গ'ল। বৰ দুখৰ বিষয়। ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে আমাক
আবুৱা ভাড়াটো আমি নামানিম। নৱেম্বৰ আপোনালোকক সময়সীমা বান্ধি দিছোঁ। ন' প্ৰভিঞ্চিয়েলাইজ ন' ৰেষ্ট, এইটো জানিব। কিন্তু প্ৰভিঞ্চিয়েলাইজৰ কাৰণে আপোনালোকে মাথা মাৰক। প্ৰমোদ বড়ো ছাৰ, আপোনাৰ লগত কাজলগাঁও এপছ অফিচত মই বহিছিলোঁ 1 ঘণ্টা। গতিকে আপুনি কি কৈছিল যে আমি যদি চৰকাৰ আহিব পাৰোঁ আপোনালোকৰ স্কুল সোনকালে কৰি দিম। ক'ত এতিয়া 10 মাহমান হৈ গ'ল, আপোনালোকেতো একোৱে কাম কৰা নাই। আপোনালোকে হাই পাৱাৰ কমিটি বনোৱা বুলি কৈছিল, সেইবিলাকতো আমি তদন্ত লৈছোঁ, একোৱে কৰা নাই। No, no rest. No rest. No rest. Everyone,